বিয়া পাতি চবৰে বাচ্চা হৈ গ'ল লেকিন মই অকলে যদি ডাঙৰ ভূতে পালে নে দানহে পালে অকলে অকলে কিনো চাই ইমান হাঁহি আছে হে হে মা নকবা আৰু আহা আহা তুমি চোৱাহিচোন নে মজা মানে ল'ৰাটো ইমান কিউট জানা ইমান জমনি কৰিছে নহয় দেখাচোন দেখা চাওঁচোন কিনো জমনি কৰিছে নো সেইটো চোৱা মা ইমান কিউট নহয় ল'ৰাটো মই অকলে যদি ডাঙৰ ল'ৰাটো বৰ মৰম বিয়া নাপাতে মই কাৰ পাপা বুলিম হয় পাই ল'ৰাটোৱে কিমান ডাঙৰ চিন্তাবোৰ কৰিব যে পাৰিছে আৰু এই বয়সত দেই এই ল'ৰাটো বৰ একেবাৰে জ্ঞানী ল'ৰা হয় দেই মা তাকেতো এই ভিডিঅ'টো জানা ভাইৰেল হৈ গৈছে ফেচবুক ইউটিউব ইনষ্টাগ্ৰাম তুমি য'তেই চোৱা নাই চব মানুহে ভিডিঅ'টো লাইক কৰিছে জানা ইমান ভিডিঅ'টো ভাইৰেল হৈ গৈছে নহয় পপুলাৰ হৈ গ'ল জানা ল'ৰাটো হয় পাই হ'বতো কিয় নহ'ব সি চাগে ঘৰত কিমান ধৰণৰ প্ৰশ্নবোৰ সুধি মাকক ব্যতিব্যস্ত কৰে ঠিকনা নাই ল'ৰাটোৱে তাৰহে অকণমানি মগজটোৱে যদি ইমানখিনি ঢুকি পাইছে ডাঙৰ হ'লে কম জ্ঞানী ল'ৰা হ'বনে সেইটো হে তুমিতো বুজি পাইছাই ন কিছুমান মানুহেতো বুজি নাপায় নহয় কিছুমান মানুহে জানা কি কৈছে ইমান ট্ৰল কৰিছে নে ল'ৰাটোক লৈ ইমান বেয়া বেয়া কথাবোৰ কৈছে কিছুমানে বাৰু ছাজেশ্যনে দিছে যে ল'ৰাটোৱে ভালেই হৈছে কিন্তু এনেকুৱা কৰিব নালাগিছিলে মাক বাপেকে অকণমান ভালকৈ চাব লাগিছিলে এইবোৰ নহ'লে ক'ৰ পৰা শিকিলে তো সেনেকুৱা ধৰণৰ কথাবোৰ কৈছে তো সেইবোৰতো ট্ৰল হে ন একোটা আমাৰ কিন্তু মানুহবোৰে জানা ইমান বেয়া কিছুমান কমেণ্ট পাছ কৰিছে নহয় কিছুমানে কৈছে ল'ৰাটো ডিপ্ৰেশ্যনত ভুগিছে এনেকুৱা ধৰণৰ কথা জানা মা কি সেইবোৰ কি ফটোৱা কথা আকৌ তাকে তোমাৰ এইবোৰ ফটোৱা কথাই হৈ পৰিছে এতিয়া মাকে যেনিবা মৰমতে ভিডিঅ'টো কৰিলেই তাকে যেনিবা আপলোড কৰি দিলেই তাতে মানুহৰ ইমানবিলাক চিন্তা চৰ্চা কেলে এইটোক লৈ পিনে ইমান মানুহবোৰ জ্ঞানী হ'বলৈ আহিছে নহয় এই সৰু ল'ৰাটোকো মানে এৰি নিদিলে সাধাৰণ কথাবোৰতো লৈ পিনে বিভিন্ন ধৰণৰ ডিছকাশ্যন চলিয়ে থাকে কিন্তু এই সৰু ল'ৰাটোকো মানুহে এৰি নিদিলে গম পাইছানে জ্ঞানে মূৰত ধৰিলেগে চাগে সেই চবৰ ঠিক আছে বাৰু মানুহে কৈছে ঠিক আছে তেওঁলোকে যি বুজিছে যি ভাবিছে সেইটোকে কমেণ্টত লিখি দিলে তাৰপিছত আমাৰ যেনিবা নিউজ চেনেলবোৰ চাবাচোন নিউজ চেনেলবিলাকে নক'বা আৰু এটা নিউজ বনাই পিনে এই সৰু ল'ৰা এটাৰ ভিডিঅ'টো ভাইৰেল হৈ গৈছে চাওকচোন কেনেকৈ মাকক প্ৰশ্নবোৰ সুধিছে তাৰপিছত মনোবিজ্ঞানীসকলক নিমন্ত্ৰণ কৰি মাতিছে মনোবিজ্ঞানীসকলে তাৰ ওপৰত বিভিন্ন ধৰণৰ কমেণ্ট পাছ কৰিছে কৈছে ল'ৰাটোৱে মানসিক শান্তিত ভুগিব কিশোৰ বুলি কৈ পিনে ল'ৰাটোক সম্বোধন কৰিছে ল'ৰাটো কিশোৰ এতিয়ালৈকে হ'বলৈ হোৱাই নাই কিন্তু সম্বোধন কৰিছে বাল্যকালতে আছে কিন্তু কিশোৰ হৈ গ'ল তো সম্বোধন কৰিছে যে ডিপ্ৰেশ্যনত ভুগিছে ল'ৰাটো পিছলৈ গ'লে দিগদাৰ আছে এনেকৈ যদি চিন্তা চৰ্চাবোৰ কৰি থাকে এইবোৰ জানানে মা এইবোৰ আলোচনা চলি আছে এতিয়া হৰি হৰি ফাট মেলা বসুন্ধৰা পাতলে লুকাওঁ একেবাৰে মানে নকবা আৰু মানে নিউজ চেনেলবিলাকো কম নহয় বাতৰি পৰিৱেশন কৰি হয়তো বাতৰি অভাৱ ঘটিছে সেইকাৰণে সেই সৰু ল'ৰাটোকো টানি আনিলে তাৰ বাতৰি মজিয়ালে নহয় জানো এই কি কৰিবি আৰু এই সমাজখনত মানে মাকে যদি মৰমতে ল'ৰাটোক লৈ পিনে ভিডিঅ'টো কৰিলে নিজৰ ঘৰত হ'লে তাৰমানে নিজৰ ঘৰত একেবাৰে ৰাম জন্ম হৈছে আৰু লোকৰ ঘৰত যদি কোনোবাই সেইটো সৰু ল'ৰা এটা কিবা এটা প্ৰশ্নহে সুধিছে মাকক ক'ৰবাৰ পৰা সি চাগে কথাবোৰ সৰুৰ পৰা শিকি আহিছে ন তো সেইবোৰ প্ৰশ্ন সুধিলে সেই প্ৰশ্নটো সোধাই কাল হ'ল ল'ৰাটোৰ কাৰণে আৰু মাকে ভিডিঅ'টো কৰাই কাল হ'ল সেইটোৱে হ'ল আৰু সকলো ৰাজ্যকে সম্বোধন কৰি এই ভিডিঅ'টো বনোৱা হৈছে আপোনালোকক কাতৰভাৱে অনুৰোধ কৰিছোঁ যাতে আপোনালোকে সেই সৰু ল'ৰাটোক লৈ ইমান চিন্তা চৰ্চা নকৰিব সেইটো এটা সৰু ল'ৰা এতিয়া সি শিকিছে জিজ্ঞাসু মন এটা আছে তাৰ সেই মনটোৰ কাৰণে সি বিভিন্ন ধৰণৰ প্ৰশ্ন মাকক সুধিছে আপোনালোকৰ ঘৰতো নিশ্চয় সৰু ল'ৰা ছোৱালী আছে তেওঁলোকেওতো নিশ্চয় আপোনালোকক বিভিন্ন ধৰণৰ প্ৰশ্ন সোধে মা পাপা এইটো কি সেইটো কি বিভিন্ন ধৰণৰ প্ৰশ্ন সোধে সেই তেনেকৈ সেই সৰু ল'ৰাটো নিজৰ মাকক প্ৰশ্ন সুধিছে সেই প্ৰশ্ন সুধোতে সি চাগে অকণমান বেছি চিন্তাহীন মনৰ ল'ৰা সেইবাবে সি কথাখিনি কওঁতে ইমানেই গভীৰভাৱে ভাবিছে যে সি কান্দিও পাইছে দুখ কৰিছে তো মাকে তাক বুজাবলৈও যত্ন কৰিছে তো সেইটো সময়তে এই ভিডিঅ'টো বনোৱা হৈছিলে তো আপোনালোকে সেইটোক লৈ পিনে ইমান চিন্তা চৰ্চা কৰিবলৈ ইমান ট্ৰল কৰিবলৈ মানে আপোনালোকে নোকোৱাহেঁতেনো ভাল আছিলে নহয় জানো সেইকাৰণে আপোনালোকক ৰিকুৱেষ্ট কৰিছোঁ যাতে সেই সৰু ল'ৰাটোক ডাঙৰ হ'বলৈ দিয়ক সি যদি ডাঙৰ ল'ৰা এটা হ'লহেঁতেন নিশ্চয় চাগে সি মানসিক শান্তিত ভুগিলেহেঁতেন আপোনালোকৰ এই কথাবোৰ শুনি ঐ বান্দৰী তই যে লোকক জ্ঞান দি আছ তই নিজেনো কিটো লিখিলি নিজেনো কি কমেণ্ট পাছ কৰিলি সেইটো কচোন আগতে তইও যদি ভিডিঅ' বনাই থকা নহয় তইও ট্ৰল হবি গম পাবি এদিনা কথা ক'বলৈ আহিছ যিসকলৰ গাত লাগিছে সেইবিলাকে আকৌ মোক ট্ৰল কৰিবলৈ নাহিব আকৌ দেই